আপোনালোকৰ বাৰু কেতিয়াবা মন যায়নে? মোৰ বহুত মন যায় পৃথিৱীৰ সমস্ত সুখখিনি আজৰি আনি মাৰ আঁচলত ভৰাই দিব। এইটো কথা মই আজি কিয় ক'লোঁ জানেনে? যেতিয়া মই BA পাছ কৰি ঘৰত এবছৰ 6 মাহমান বেকাৰ হৈ পৰি আছিলোঁ, তেতিয়া ঘৰৰ মানুহ কিছুমান, পৰিয়ালৰ মানুহ, গাঁৱৰ মানুহ, ওচৰ চুবুৰীয়া কিছুমান অলাগতিয়াল মূল্যহীন চিন্তাধাৰা আহি মোৰ ওচৰত জাপি দিছিলে। এই ধৰক BA পাছ কৰি একো লাভ নাই, লাইন লৈহে পঢ়িব লাগে, BA পাছ কৰি MA পাছ কৰি বহুত ল'ৰা এনে বেকাৰ হৈ পৰি আছে, এনেকুৱা ধৰণৰ কিছুমান কথা শুনি তেতিয়া মোৰ দুখ লাগিছিলে। কিন্তু মোৰ এতিয়া মনে মনে হাঁহিও উঠে। সেইটো টাইমত মই একো উল্টাই ক'ব পৰা নাছিলোঁ, কাৰণ তেতিয়া মোৰ ওচৰত একোৱে নাছিলে। আৰু সেইটো টাইমত আটাইতকৈ বেছি ছাপোৰ্ট যদি মোক কোনোবাই কৰিলে সেয়া হৈছে মোৰ মা। মায়ে যদিও বেলেগৰ কথাখিনি শুনি সঁচা বুলিয়ে ভাবি লৈছিলে, তথাপিও মোৰ আগত কেতিয়াও সেইটো বস্তু প্ৰকাশ কৰা নাছিল। জীৱনত বহুত বেছি একো কৰিব পৰা নাই, ছাকচেছো হোৱা নাই, কিন্তু আজি যদি মই সুখত আছোঁ সেয়া সকলোবোৰ মাৰ কাৰণেই হৈছে। আৰু মই জীৱনত সঁচাকৈ গ্ৰেটফুল যে মোৰ মা ইমান পজিটিভ আৰু ষ্ট্ৰং। এইটোৱে আছিল আজিৰ ভিডিঅ'। লাভ ইউ অল।